Hello guys, বহুত দিন ভিডিও দিয়া নাই তো তাৰ বাবে দুখিত আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহি গৈছো তো চাওক আজি এই গাড়ীখনত এটা আমি লাক্সাৰিয়াছ হাউস বনাব চেষ্টা কৰিম মানে এই ঘৰটোৰ ভিতৰত গোটেইখিনি ফেচিলিটি থাকিব বিছনা থাকিব মিউজিক সিস্টেম থাকিব টিভি থাকিব ড্যান্সিং লাইট বন্ধ থাকিব তো এই ভিডিওটো শেষলৈকে চাব স্কিপ নকৰিব মাজতে কি কৰো কি নকৰো আমি গোটেইখিনি ভিডিও দেখা হ'ব তো বলক বেছি দিন কৰি ভিডিওটো আৰম্ভ কৰো Guys, kali আমি মোটামুটি 3টাৰ বজাত ভিডিওটো আৰম্ভ কৰিছিলো এই ভিডিও আৰু বনাওতে ৰাতি হৈ গ'ল আৰু ভিডিও শুট কৰাও নহল মানে সব আজি মৰ্নিং এই ভিডিওটো বনাইছো আৰম্ভ কৰিছো আৰু গাড়ীখন ইয়াত আধা ক্লিয়াৰ হৈ আছে ভিতৰৰ কামখিনি হোৱা নাই আৰু এইখিনি এতিয়া বনাম বলক আনবক্সিং করিব আমার যতে যাব পৰা ঘর মানে লাক্সারিয়াস হাউস তো বলক আনবক্সিং করি লেটস গো সো গাইজ এতিয়া আপোনালোকক দেখুৱাম আমাৰ লাক্সারিয়াস হাউসটোৰ ভিতৰত কি আছে এইটো ঘৰৰ ভিতৰত আমি কি ৰাখিছো চাওক প্ৰথমতে এইটো আমাৰ অসমৰ চাও প্ৰতীক এটো হৈছে জাপি আৰু এটো ইয়াত আৰি থোৱা আছে আৰু তাৰ কাষতে আছে এটা ঘড়ী আৰু চাওক এইখিনি মানে চোৰ কাৰণে আমি এই ফুলখিনি দিছো ইয়াতো ওলমাই দিছো আৰু ইয়াত চোৰ কাৰণে ফুল আছে আৰু সাইডত চাওক আপোনালোকে চাওক এইবোৰ ফটো দিয়া আছে মানে চাওক যাতে ইয়াত বহিলে মাইন্ডটো ফ্ৰেছ হৈ যায় আৰু চাওক ইয়াত আছে এটা এম্প্লিফায়াৰ মানে মিউজিক সিস্টেম চলোৱাৰ কাৰণে তো গান চাগে বাজি আছে বারু অলপ দেরিকে বজাই দেখুৱাই আছো মই আৰু ইয়াতে এখন আছে কাৰ মানে চাওক চোৰ কাৰণে যাতে দেখাত ভাল লাগে বাকি এইটো আৰু ফুল এইটো টিভিটো বাৰু আমি ডিভিডি প্লেয়াৰটো বৰ্তমান লগোৱা নাই পিছত লগাম আৰু ইয়াতে আছে আমাৰ এটা 15 ইঞ্চি এটা স্পিকাৰ সাবউফাৰ মানে চাওক মিউজিক সিস্টেম চলোৱাৰ কাৰণে আৰু তাৰ কাষতে আমাৰ ঘড়ী কাষত এখন ফেন দিয়া আছে ফেনখনৰ ধুনীয়া বতাহ লাগি আছে আৰু এইফালে চাওক এইফালে এখন আছে আমাৰ শুব পৰা বহিব পৰা মানে চাওক বেঞ্চ বুলি ক'ব পাৰে বিছনা বুলি ক'ব পাৰে চাওক আৰামত মানে এটা মানুহ ধুনীয়াকৈ আমি শুব পাৰো বা বহিব পাৰো চাওক আৰু ইয়াত তলফালে আপোনালোক দেখুৱাই দিও তলফালে চাওক ইয়াত এটা বেটাৰী থোৱা আছে 12 ভোল্ট আৰু ইনভাৰ্টাৰ সিস্টেমটো বৰ্তমান এতিয়া লগোৱা নাই পিছত লগাম আমি যেতিয়া ৰাতি আমাৰ ডিস্কো লাইট সেট চলিব মানে ড্যান্সিং অলপ ড্যান্স কৰিব লাগিব ৰাতি তো ভিডিওখিনি গোটেইখিনি চাব ধুনীয়া হ'বলৈ গৈ আছে আৰু বিশেষ নাই এইখিনি আছে আৰু খোৱাৰ কাৰণে ইয়াত পানী আছে পানী মানুহৰ প্ৰাণ আৰু পানীখিনি ৰাখিবই লাগিব বাৰু বেলেগ কিবা নাৰাখিলেও আৰু চাওক অলপমান ইয়াত শুই দিও আৰু গধূলি আপোনালোকক লগ পাই আছো মানে চাওক এইবিলাক লাইট টাইট জ্বলাই দিম জ্বলাই দি কিনে আমি ইয়াত ড্যান্স কৰিম বলক দেৰিকৈ লগ পাই আছো তো গাইজ ফাইনালি ৰাতি হ'ল আৰু এতিয়া আমি ৰাতি দৃশ্যটো চাম কেনেকুৱা হয় ডিজে লাইট লগোৱাৰ পিছত তো বলক কেনেকুৱা এটা দৃশ্য দেখা পাও আপুনি চাই থাকক ভিডিওটো বলক Gila, pura di gur mude
অলপ কিবা খাই ল'ম আৰু ইয়াত মেগী আছে মেগী খুলি কিনে বিতৰণ কৰি আছো ঠাণ্ডা হৈছে নেকি তো গাইজ এইখিনি খালো মানে খাই লওঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলো আৰু লগ পাম নেক্সট ভিডিঅ'ত তো তেতিয়ালৈ টাটা বাই 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 টাটা